खुलुमबाय स्टुडियो आं रबिन बसुमतारी जमदुवार बियाबनि खासियाबारियाव इउ पिपल दलनि जयनिं हाबाफारि जेसेनो बिटिसि बिसायख'थिया खाथिसिन सफैदों एसेनो गुबुन गुबुन दलनि मावथि सोद्रोमाफोरा इउ पिपल दलाव हाबफैनायखौ जों बे समाव नुनो मोन्दों। थिग बेबायदिनो जमदुवारनि खासियाबारियाव इउ पिपलनि बिजाथि चरणजित बसुमतारीनि नुजाथिनायाव जमदुवार बियाबनि गुबुन गुबुन राजखान्थि हान्जानि मावथि सोद्रोमाफोरा गाव गावनि दोलोखौ नागारनानै इउ पिपल दलाव आखाइ हमफैदों। बे जयनिं हाबाफारियाव बाहागो लानानै सोद्रोमाफोरा दोलोनि खौसेथि आरो बियाबनि जौगाखांनायनि थाखाय खौसे खामानि मावलांगोन होनना फोरमायथियो। इउ पिपल दलाव हाबनायनि थाखाय गोदानै फैनाय सुबुंफोरखौ साबायखर बावनानै इउ पिपल दलनि आदर्श आरो थांखिफोरनि सायाव सावरायलायो। लोगोसे बिजाथि चरणजित बसुमतारीया खौरांनि गेजेरजों बुङो दि इउ पिपल दलनि आफादगिरि प्रमद बरुवा गोजोननि दैदेनगिरि आरो बिथांनि दैदेननायाव बिटिआर ओनसोलनि गासै हारिफोरनि गेजेराव गोजोन आरो दावगानाया फैदों, जायनि थाखाय दिनै गासै हारि आरो धोरोमनि सुबुंफोरा इउ पिपल दलाव हाबनो हमदों। गुबुन फारसेथिं इउ पिपलनि गुबुन दैदेनगिरिफोरा बे खौसेथिनि गेजेरजों बियाबनि बिथाया गोख्रों जागोन होनना फोरमायो बिथां चरणजित बसुमतारीया। মানে দৈনিক দিনে যোগদান হওয়াটোৱে ভাল আৰু আহিব দিয়ে আৰু আহিব। আজিও এনেকুৱা হৈ গ'ল যে ব্লক অফিচত আমি যোগদান কাৰ্যসূচী চলালোঁ আৰু গোটেই দিনত আজি আমি 4-5টা জাগাত যোগদান কাৰ্যসূচী চলাইছোঁ। তো আমাৰ ভাল লক্ষণ, মানে আমি জমদুৱাৰ সমষ্টি হিচাপে আমি জিকি যাম। সেইকাৰণে আমি চবকে ধন্যবাদ জনাইছোঁ আৰু আহিব আমাৰ কিবা দলত। আৰু আজিৰ দিনত কিমান এতিয়া জাষ্টলি আমি 20জনমান দিলোঁ আৰু অলপ আগতে 1 ঘণ্টাৰ আগত আমি 51 জন দিছোঁ আৰু ইয়াৰ আগতে দিছোঁ ধৰি লওক আজি 150মান মানুহ জইন দিছোঁ আৰু আছে আৰু এটা প্ৰগ্ৰাম আছে তাতো হ'ব। যিয়ে নহওক আমাৰ একচুৱেলি 2020ৰ পৰা এই বুলিলৈকে শান্তি এটা পৰিৱেশৰ কাৰণে ৰাইজে পূৰা ওলাই আহিছে আৰু তো এইটো কাৰণে আমাৰ ভাল এটা লক্ষণ আৰু এই পৰিস্থিতি যিটো শান্তি পৰিৱেশ এইটো বজাই ৰাখিব মানুহবিলাক সেইকাৰণে আহিছে। আমি এই যে আগন্তুক 22 তাৰিখত যিটো নিৰ্বাচন হৈ আছে ইয়াত আমি জয়ী হৈ কিনে আৰু ভালকৈ এটা শান্তি পৰিৱেশ লৈ কিনে আৰু ভাল কাম কৰি যাম। আমি আপুনি জিকে নহয় আমি জিকি গৈছোঁ, বুজিছে। ৰাইজৰ কাৰণে বহুত কৰিবলগীয়া আছে আমাৰ ইয়াত। আমাৰ ধৰি লওক ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই বা এতিয়ালৈকে আমাৰ সমস্যাবিলাক আছে, এইবিলাক থাকিবই। তো এইবিলাক চাই কিনে আমি অঞ্চলবিলাক যি লাগে সেইটো কৰি দিম। আমাৰ অঞ্চলবিলাক কি আছে এতিয়া আমাৰ কৃষিজীৱিটোৱে বেছি না, আমাৰ সেইবিলাক চাব লাগিব আৰু লাহে লাহে ৰাস্তা ঘাটতো চাব আছে, বহুত কৰণীয় আছে। আমি যেতিয়া জিকি যোৱাৰ পিছত আমি আলোচনা কৰাৰ পিছত আমি কি কৰিবলগীয়া আছে এইটো কৰি লওঁ। যেহেতু